অভিনয়ৰ লগে লগে তোমাৰ কিন্তু আধ্যাত্মিক যোনটো এটা বিলিফ চিষ্টেম আমি যিহেতু খুব বেছি আমাৰ ইয়াতে যিখিনি আমি কথা ষ্টুডিঅ'ত কথা পাতোঁ আমি স্পিৰিচুৱেল ছেগমেণ্টত কথা পাতোঁ তো তোমাৰ বিলিফ চিষ্টেমটো কিন্তু খুব ষ্ট্ৰং তোমাৰ যোনটো দৰ্শন ফিলচফি এবাউট স্পিৰিচুৱেলিজম তো সেইটো বিষয়ে অলপমান জানিবলৈ বিচাৰোঁ সামন্তিকা শৰ্মা আচলতে সৰুৰে পৰাই ভগৱানক খুব মানে ঘৰত সৰুৰে পৰাই আমাৰ পূজা পাঠ চলিয়ে থাকে বামুণৰ ঘৰত যিহেতুকে জন্ম হৈছোঁ গতিকে হয়তো সেইটো কাৰণে মই দেখি আহিছোঁ নাৰায়ণ পূজা শিৱ পূজা এই পূজা বস্তুটোলৈ মোৰ বহুত মানে বেলেগ এটা টান আছে মানে মই নাজানো যেতিয়া মই বেয়া এটা ফেজত যেতিয়া গুচি গৈছিলোঁ জীৱনৰ তেতিয়া মই নিজকে হনুমান বাবাক দি দিলোঁ বাবা যি কৰে কৰক যেনেকে মোৰ জীৱনটো লৈ যাওক মোক উদ্ধাৰ কৰক মই জনাত মই নিজৰ ফালৰ পৰা কিন্তু তেনেকে একো ভুলো কৰা নাছিলোঁ গতিকে যদি যি কৰিছোঁ যি নকৰিছোঁ আপুনি মোক ভাল দিশ এটালৈ লৈ যাওক গতিকে মই যিখিনি পাৰোঁ এনেকুৱা নহয় যে মই অনবৰতে পূজা কৰি থাকোঁ মই তেনেকুৱাও নহয় ভিতৰৰ পৰা অনবৰতে বাবাৰ নাম লৈ থাকোঁ আৰু বিলিভ কৰোঁ যে বছৰটো আৰম্ভণি সদায় ভগৱানেৰে আৰম্ভ কৰিব বিচাৰোঁ মানে বিষ্ণু পাঠ শিৱ পূজা সত্যনাৰায়ণ পূজা যিখিনি পূজা ভগৱান আধ্যাত্মিকতাৰে মানে ভগৱানৰ চৰণলৈ ভগৱানৰ চৰণত মই বিৰাট শান্তি পাওঁ